নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে JS টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ 16 আমাৰ চুবুৰীয়া ৰাজ্যসমূহ পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ উত্তৰ লিখা। ক উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম হ'ল অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম। এইকেইটা হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যৰ নাম। খ নম্বৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা। উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম হ'ল আদি, নিচি, মনপা, চেমা, খাচী, গাৰো, কুকি, ত্ৰিপা, আহোম, মিচিং, দেউৰী, ৰাভা, তিৱা আদি। এইকেইটা হৈছে উত্তৰ পূব ভাৰতৰ জনগোষ্ঠীৰ নাম। গ নম্বৰ, উত্তৰ পূব ভাৰতক সাতভনীৰ দেশ বুলি কিয় কোৱা হয়? উত্তৰ পূব ভাৰত 7খন ৰাজ্যৰে গঠিত হোৱা বাবে উত্তৰ পূব ভাৰতক সাতভনীৰ দেশ বুলি কোৱা হয়। ঘ নম্বৰ, উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা। উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাইৰ নাম হ'ল অসমৰ হাফলং, মেঘালয়ৰ শ্বিলং আৰু অৰুণাচল প্ৰদেশৰ টাৱাং। এই তিনিটা হৈছে উত্তৰ পূব ভাৰতৰ স্বাস্থ্যকৰ ঠাই। 2 নম্বৰ, ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত দি আছে অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ। খ অংশত আছে কহিমা, আগৰতলা, ইম্ফল, আইজল, ইটানগৰ। ক অংশত দি আছে ৰাজ্যৰ নাম আৰু খ অংশত ৰাজ্যৰ ৰাজধানীসমূহৰ নাম। ৰাজ্যৰ নামৰ লগত ৰাজধানীৰ নাম মিলাব লাগে। উত্তৰ অৰুণাচল প্ৰদেশ, ৰাজধানীৰ নাম ইটানগৰ। মিজোৰাম আইজল, নাগালেণ্ড কহিমা, ত্ৰিপুৰা আগৰতলা, মণিপুৰ ইম্ফল। এইকেইটা হৈছে ৰাজ্য আৰু ৰাজধানীৰ নাম। তাৰ পাছত 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক মেঘালয়ৰ দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। উত্তৰ খালী ঠাইত হ'ব মৌচিনৰামত। মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়। খ মণিপুৰ ৰাজ্যৰ দেশ হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ। উত্তৰ লকটক। মণিপুৰ ৰাজ্যৰ লকটক হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ। গ নম্বৰ, শ্বিলং এখন দেশ ঠাই। উত্তৰ খালী ঠাইত বহিব স্বাস্থ্যকৰ। শ্বিলং এখন স্বাস্থ্যকৰ ঠাই। ঘ নম্বৰ, চাহ উৎপাদনৰ ক্ষেত্ৰত দেশ ভাৰতৰ ভিতৰতেই প্ৰথম। উত্তৰ অসম। চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতেই প্ৰথম। ঙ নম্বৰ, দেশ খাচীসকলৰ এটা উৎসৱৰ নাম। খালী ঠাইত হ'ব নংক্ৰেন। নংক্ৰেন খাচীসকলৰ এটা উৎসৱৰ নাম। 4 নম্বৰ প্ৰশ্ন, তলত দিয়া বাক্য কেইটাৰ পৰা অশুদ্ধ বাক্যবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। ক বৰ্তমান অৰুণাচল প্ৰদেশ আগতে নগাপাহাৰ নামেৰে অসমৰ অংগ আছিল। এইটো অশুদ্ধ হৈ আছে, শুদ্ধকৈ লিখি দিয়া হৈছে ইয়াত। উত্তৰ বৰ্তমানৰ নাগালেণ্ড আগতে নগাপাহাৰ নামেৰে অসমৰ অংগ আছিল। খ নম্বৰ, কাৰ্বি আংলং জিলা
সমতল ভূমিৰে গঠিত। খ নম্বৰ এই বাক্যটো অশুদ্ধ হৈ আছে, শুদ্ধ কৰি লিখি দিছোঁ। উত্তৰ কাৰ্বি আংলং জিলা পাহাৰেৰে গঠিত। তাৰ পাছত গ নম্বৰ অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত। এই বাক্যটো অশুদ্ধ হৈ আছে, শুদ্ধ কৰি লিখি দিয়া হৈছে। উত্তৰ অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত। ঘ নম্বৰ ত্ৰিপুৰা ৰাজ্যখন সমতল ভূমিৰে আবৃত। উত্তৰ ত্ৰিপুৰা ৰাজ্যখন সমতল ভূমিৰে আবৃত। এই বাক্যটো শুদ্ধকে দিয়া আছে ইয়াত। ঙ নম্বৰ মিজোৰামত লকটক হ্ৰদ আছে। এইটো অশুদ্ধ হৈ আছে, শুদ্ধ কৰি লিখি দিছোঁ। উত্তৰ মণিপুৰত লকটক হ্ৰদ আছে। তাৰ পাছত 5 নম্বৰ কোনকেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয়? উত্তৰ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিম ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বুলি কোৱা হয়। 2002 চনত উন্নয়ন পৰিকল্পনাৰ সুবিধাৰ্থে ছিকিম ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ অন্তৰ্ভুক্ত কৰা হয়। 6 নম্বৰ প্ৰশ্ন ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে কিয় আকৰ্ষণীয় লিখা। উত্তৰ উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। পাহাৰ পৰ্বত, মালভূমি, সমভূমি, নদী উপনদী, উপত্যকা, খাল বিল, হ্ৰদ, চৰ অঞ্চল আদিৰে এই ৰাজ্যকেইটা পৰিপূৰ্ণ। ব্ৰহ্মপুত্ৰ উত্তৰ পূব ভাৰতৰ এক অন্যতম নদী। এই নদীৰ মাজত অৱস্থিত মাজুলী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু উমানন্দ পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ। তাৰোপৰি মেঘালয়ৰ মৌচিনৰাম, অৰুণাচল প্ৰদেশৰ বৌদ্ধ মন্দিৰ, মণিপুৰৰ লকটক হ্ৰদ, ত্ৰিপুৰাৰ মোগল গাৰ্ডেন আৰু নিৰমহল আদিৰ বাবে ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহ পৰ্যটকৰ বাবে আকৰ্ষণীয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।